নমস্কাৰ। আজি এটা বহুত গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই বস্তুটো সকলোৱে চাগে জীৱনত মানে সকলো পেৰেণ্টছে জীৱনত এবাৰ নহয় এবাৰ অনুভৱ কৰিবলগীয়া হয়। গতিকে মই এটা পিকচাৰ দেখাম, এই পিকচাৰটো চাই আপোনালোকে ক'ব যে এইটো একচুৱেলি কি হয়। এই পিকচাৰটো আগতে চাই লওকচোন। আশা কৰোঁ আহিছে কেমেৰাত। এই পিকচাৰটো চাই আপোনালোকে কি বুজিছে? এই পিকচাৰটো হ'ল এইটো হ'ল এটা এংগ্ৰি হাৰ্ট আৰু এইটো মই। আৰু এইটো তাই কিয় আঁকিছে মই তাইক এতিয়া সুধিম। কোৱাচোন, এইটো তুমি কিয় আঁকিলা? এইটো এংগ্ৰি হাৰ্টটো তুমি কিয় আঁকিছা? মই খং কৰিছোঁ কাৰণে। আৰু এইটো কোন হয়? এইটো মই হয় আৰু এইটো এংগ্ৰি হাৰ্ট, মই খং কৰাৰ কাৰণে। চাওক, শিশুবিলাকে কেতিয়াবা নিজৰ ফিলিংছবোৰ মুখেৰে হয়তো নক'ব পাৰে আপোনালোকক। তেওঁলোকে কি কৰে, ছবি আঁকি পেলাই নিজৰ ফিলিংছবোৰ প্ৰকাশ কৰে। গতিকে আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা যদি কিবা ছবি আঁকি পেলাই বা কিবা হেৰি কৰে, আপোনাৰ দেৱালতে হওক বা বহীতে হওক বা এনেকুৱা স্লেটতে হওক, কেতিয়াবা যদি কিবা নিজৰ ফিলিংছবোৰ যদি ছবিৰ আকাৰে যদি প্ৰকাশ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে সেইটো ইগন'ৰ নকৰিব। কাৰণ সেই বস্তুটো কেতিয়াবা বহুত চিৰিয়াছ কথাও সিহঁতে মুখেৰে হয়তো বুজাব নোৱাৰিব পাৰে, কিন্তু ছবিৰ আকাৰে যেনেকুৱা তাই খং উঠিছে, মুখেৰে একো কোৱা নাই মোৰ ওপৰত খং উঠিছে, কিন্তু তাই এটা হাৰ্ট এটা মানে খঙাল হাৰ্ট এটা আঁকিছে আৰু ছাইডত মোক আঁকিছে। এই বস্তুটো এতিয়া হাঁহি আছে তাই। এই বস্তুটো সকলো পেৰেণ্টছে এই বস্তুটো গুৰুত্ব দিয়া দৰকাৰ বুলি মই ভাবোঁ। গতিকে আজিৰ ভিডিঅ'টো আৰু বিশেষ দীঘলীয়া নকৰোঁ। এনেকুৱা যদি কেতিয়াবা আপোনালোকৰ ক্ষেত্ৰত হয়, আপোনালোকে এইটো বস্তু অলপ গুৰুত্ব সহকাৰে ল'ব। কেতিয়াবা কিছুমান চাইল্ড এবিউজ বা যিকোনো কিছুমান প্ৰব্লেমৰ কাৰণে আপোনাৰ শিশুটিয়েও এনেকুৱা ধৰণৰ কিছুমান ছবি আঁকিব পাৰে, যিটো বস্তু আপোনালোকে কাইণ্ডলি ইগন'ৰ নকৰিব। গতিকে এতিয়া আমি ভিডিঅ'টোৰ পৰা বিদায় ল'ম। চবকে কৈ দিয়া যে খ্ৰীষ্টমাছৰ মেৰী খ্ৰীষ্টমাছ কৈ দিয়া চবকে। মেৰী খ্ৰীষ্টমাছ। আৰু সকলোকে ধন্যবাদ জনালোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে কাইণ্ডলি ফ'ল' কৰিব। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ।